খুব দৰকাৰী ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আলোচনা কৰোঁ বুলি আজি আহিলোঁ। তেতিয়াহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। উমানন্দ কোন পাহাৰত অৱস্থিত? উত্তৰ হ'ল ভস্মাচল পাহাৰত উমানন্দ অৱস্থিত। 2 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম ৰজা কোন? অসমৰ প্ৰথম ৰজা হ'ল মহীৰংগ দানৱ। মহীৰংগ দানৱ অসমৰ প্ৰথম ৰজা। 3 নম্বৰ কুৱেশ্যনটো হ'ল চাহৰ বৈজ্ঞানিক নাম কি? চাহৰ বৈজ্ঞানিক নাম হ'ল কেমেলিয়ান চাইনেনচিছ। 4 নম্বৰ কুৱেশ্যন জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয়? জোনবিল মেলা মৰিগাঁৱত অনুষ্ঠিত কৰা হয়। মই একচুৱেলি কুৱেশ্যনৰ লগত এনচাৰখিনি লিখিয়ে দিওঁ, আপোনালোকে নোটছ কৰি ল'ব। হয়তো এই সৰু সৰু কুৱেশ্যন দৰকাৰ হ'ব বহুত ডাঙৰ। 5 নম্বৰ কুৱেশ্যন পৃথিৱীৰ দীৰ্ঘতম ৰে'লপথ কোনটো? ইয়াৰ এনচাৰ হ'ল পৃথিৱীৰ দীৰ্ঘতম ৰে'লপথ ট্ৰান্স চাইবেৰিয়ান ৰেলৱে। অতি দৰকাৰী কুৱেশ্যন এনচাৰ, আপোনালোকে পাৰিলে নোটছ কৰি থ'ব। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰবোৰেই আহে। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা যদি আগ্ৰহী ষ্টুডেণ্ট থাকে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, ধন্যবাদ।